এভৰিৱান, আজিলৈ মই কেনেকৈ মোৰ চাদৰবোৰ অতি সহজ পদ্ধতিৰে ৰখিছোঁ তাকে আপোনালোকক দেখা বুলি ভাবিছোঁ। এইবিলাক চাওক, মই ভালদৰে সূতাখিনি জোখমতে লগাই লৈছোঁ। মই চাৰিতলীয়া 8তলীয়াকৈ বাটো সূতাকেইডাল বাতি ল'লোঁ আৰু এইফালে সূতাখিনি মই জোখমতে বান্ধি লৈছোঁ ভালদৰে। সেই সূতাখিনিত মানে অতি সহজ পদ্ধতিৰে হৈ যায়, এইটো বহুত সোনকালে হোৱা যেন লাগে মোৰ। আপোনালোকে ট্ৰাই কৰিব পাৰে। চাওকচোন, এইফালে ভালদৰে বান্ধি লৈছোঁ। আচলতে বহুত দিন ভিডিঅ' আপোনালোকলৈ দিবও পৰা নাই, আচলতে বহুত বিজি আছিলোঁ যে, সেইকাৰণে ভাবিলোঁ আজি এটা সৰু মিনি ব্লগ আগবঢ়াওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে চাই লওক, মই ভালদৰে সূতাখিনি বান্ধি লৈছোঁ। আকৌ এইফালে সূতাখিনি মই ভালদৰে মেৰিয়াই লৈছোঁ। বেজীটোৱে মাজতে কুচটা মাৰি আকৌ 3টা গাঁঠি মাৰি লৈছোঁ। 3টা গাঁঠি মৰাৰ পিছত চাই লওক ভালদৰে, আকৌ মাজতে 2টা পাক মাৰি দিওঁ। মানে যিমান ধুলেও দহিটো খোল খাই নাযায় আৰু মানে মই বহুত উজু পাওঁ মানে এই পদ্ধতিটো। আপোনালোকো ট্ৰাই কৰিবচোন, অতি সহজ পদ্ধতি হয়। চাই লওক অলপ ভালদৰে, বহুত ভাল লাগে এনেকৈ, মানে অলপ আমনি নালাগে আৰু। এইফালে মই লাহে লাহে বাতি আছোঁ। ফাইনেল ৰিজাল্ট দেখাই আছোঁ দেই, কেনেকুৱা লাগিছে ক'ব। লাইক এটা কৰি দিব মোৰ চেনেলটোত।